নমস্কাৰ স্বাগতম জনাইছোঁ প্ৰিয় বন্ধুসকল। আগন্তুক এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ কাৰণে 28 জুলাইৰ পৰা 31 জুলাইৰ কেইটামান কাৰেণ্ট এফেয়াৰ্ছ লৈ আহিছোঁ। গতিকে আহকচোন চাওঁ প্ৰথম প্ৰশ্নটো কি। প্ৰথম প্ৰশ্ন, কোনটো দলে শেহতীয়াকৈ শ্ৰীলংকাত চলিত মহিলা এছিয়া কাপ 2024ত জয়লাভ কৰিছে? Which team has recently won the Women's Asia Cup 2024 in Sri Lanka? উত্তৰ হৈছে শ্ৰীলংকা। নেক্সট কুৱেশ্যনটো হৈছে, কোনে শেহতীয়াকৈ পেৰিছ অলিম্পিক 2024ত পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে? Who recently became the first Indian to win the medal at the Paris Olympic 2024? উত্তৰটো হৈছে মনু ভাকেৰ। তেওঁ হাৰিয়ানাৰ জীয়ৰী। তেওঁ ওমেন্স 10 মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ব্ৰঞ্জ মেডেল লাভ কৰিছে। নেক্সট কুৱেশ্যনটো হ'ল, সম্প্ৰতি অসমৰ নতুন ৰাজ্যপাল কোন হৈছে? Who recently became the new governor of Assam? উত্তৰ হৈছে লক্ষ্মণ আচাৰ্য। নেক্সট কুৱেশ্যনটো হ'ল, CRPF ৰেইজিং ডে 2024 কোন তাৰিখে পালন কৰা হয়? CRPF ৰেইজিং ডে 2024 is celebrated on which date? উত্তৰ হৈছে 27 জুলাই। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, শেহতীয়াকৈ চতুৰ্থ সংখ্যক বিমষ্টেক ছিকিউৰিটি চিফ বৈঠকত কোনে ভাৰতক নেতৃত্ব দিয়ে? ৰিচেণ্টলি হু লিডছ ইণ্ডিয়া এট দ্য 4th বিমষ্টেক ছিকিউৰিটি চিফ মিটিং? উত্তৰটো হ'ল ভাৰতৰ ছিকিউৰিটি চিফ এডভাইজাৰ অজিত ডোভাল ছাৰ। নেক্সট কুৱেশ্যনটো হ'ল, ভাৰতৰ প্ৰথম চুনকেন সংগ্ৰহালয়ৰ মুখ্য কাৰ্যালয়টো ক'ত উদ্বোধন কৰা হৈছে? Where India's first Sunken Museum has been inaugurated? উত্তৰ হৈছে হুমায়ুন টম্ব। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল, কোন তাৰিখে আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস 2024 উদযাপন কৰা হয়? On which date International Tiger Day 2024 is celebrated? উত্তৰটো হৈছে 29 জুলাই। নেক্সট কুৱেশ্যনটো হ'ল, শেহতীয়াকৈ কোনে লাওছত ৰামলালাৰ স্মৃতিচাৰণ ডাক ষ্টাম্প উন্মোচন কৰে? ৰিচেণ্টলি হু আনভেইলছ কমেমোৰেটিভ পষ্টেজ ষ্টাম্প অফ ৰামলালা ইন লাওছ? উত্তৰটো হৈছে ভাৰতৰ বৈদেশিক মন্ত্ৰী ডক্টৰ এছ জয়শংকৰ। ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল, গাগানিয়ান মহাকাশচাৰীসকলে কোন মহাকাশ সংস্থাৰ সৈতে যৌথ অভিযানত ISSলৈ যাত্ৰা কৰিব? গাগানিয়ান এষ্ট্ৰনটছ উইল ট্ৰেভেল টু ISS ইন জইণ্ট মিছন উইথ হুইচ স্পেচ এজেঞ্চি? উত্তৰটো হৈছে নাছা। নেক্সট কুৱেশ্যনটো হ'ল, কোনখন ৰাজ্য চৰকাৰে গম বিনামূল্য বীজ যোজনা আৰম্ভ কৰিছে? হুইচ ষ্টেট গভৰ্ণমেণ্ট হেজ লঞ্চড গম বিনামূল্য বীজ যোজনা? উত্তৰটো হ'ল গোৱা। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল, কোনখন দেশত মেন্স এছিয়া কাপ 2025 আয়োজন কৰা হ'ব? মেন্স এছিয়া কাপ 2025 উইল বি হোষ্টেড ইন হুইচ কাউণ্ট্ৰি? উত্তৰটো হৈছে ভাৰত। নেক্সট কুৱেশ্যনটো হ'ল, কোনখন ৰাজ্যই শেহতীয়াভাৱে কীটনাশক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত প্ৰথম স্থান পাইছে? হুইচ ষ্টেট হেজ ৰিচেণ্টলি ৰেংকড ফাৰ্ষ্ট ইন পেষ্টিচাইড ইউজ? উত্তৰ হৈছে উত্তৰ প্ৰদেশ। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল, পেৰিছ অলিম্পিক 2024ত কোনখন দেশে প্ৰথম স্বৰ্ণ পদক জিকিছে? হুইচ কাউণ্ট্ৰি ৱন দ্য ফাৰ্ষ্ট গ'ল্ড মেডেল ইন দ্য পেৰিছ অলিম্পিক 2024? উত্তৰটো হৈছে চীন দেশে। নেক্সট কুৱেশ্যনটো হ'ল, নীলগিৰি টাইগাৰ ৰিজাৰ্ভ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? নীলগিৰি টাইগাৰ ৰিজাৰ্ভ ইজ লোকেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া? উত্তৰটো হৈছে তামিলনাডু। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল, ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা বিশ্বৰ আটাইতকৈ কম বয়সীয়া মহিলা পেৰা সাঁতোৰবিদ গৰাকী কোন? হু ইজ দ্য ৱৰ্ল্ডছ য়ংগেষ্ট ফিমেল পেৰা ছুইমাৰ টু ক্ৰছ দ্য ইংলিছ চেনেল? উত্তৰটো হৈছে জিয়া ৰায়। তেওঁ বয়স হৈছে 16 আৰু তেওঁ 34 কিলোমিটাৰ ডিষ্টেঞ্চ 17 ঘণ্টা 25 মিনিটত পাৰ কৰিছে। নেক্সট কুৱেশ্যনটো হ'ল, শেহতীয়াকৈ কোনজন ভাৰতীয় টেনিছ খেলুৱৈয়ে পদ্মশ্ৰী সন্মান পাইছে? হুইচ ইণ্ডিয়ান টেনিছ প্লেয়াৰ হেজ ৰিচেণ্টলি বিন এৱাৰ্ডেড দ্য পদ্মশ্ৰী? উত্তৰটো হৈছে ৰোহন বোপান্না। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, আইডিয়াছ ফৰ লাইফ পৰ্টেলটোৰ শুভাৰম্ভ কোনে কৰিছে? হু লঞ্চ দ্য আইডিয়াছ ফৰ লাইফ পৰ্টেল? উত্তৰটো হৈছে ভূপেন্দ্ৰ যাদৱ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে, কোনখন ভাৰতীয় ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত শেহতীয়াকৈ 4th নমাডিক ফেষ্টিভেল অনুষ্ঠিত হৈছে? হুইচ ইণ্ডিয়ান ষ্টেট / UT hosted the 4th nomadic festival recently?
উত্তৰটো হৈছে লাডাখ। লাডাখ এখন কেন্দ্ৰীয় শাসিত অঞ্চল। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল কোনখন দেশত অৰ'পছ ভাইৰাছৰ ফলত বিশ্বৰ প্ৰথমটো মৃত্যুৰ তথ্য নথিভুক্ত কৰা হৈছে? Which country has recorded the world's first death due to অৰ'পছ ভাইৰাছ? উত্তৰটো হৈছে ব্ৰাজিল। নেক্সট আৰু অন্তিম প্ৰশ্নটো হৈছে অসম ৰাইফলছৰ মহানিৰ্দেশক হিচাপে কাক নিযুক্ত কৰা হৈছে? Who has been appointed Director General of Assam Rifles? উত্তৰটো হ'ল লেফটেনেণ্ট জেনেৰেল বিকাশ লাখেৰা। যদি ভিডিঅ'টি ভাল পাইছে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।